আজি দুদিনৰ পিছত আমি দোকানটো খুলিছোঁ কাৰণ আমি লক্ষ্মী পূজা আৰু দিৱালীৰ কাৰণে দুদিনমান ছুটি লৈছিলোঁ আৰু ইয়াৰ মানুহবোৰে আজিহে মানে ছুটি লৈছে বুজিছেনে আৰু গোটেই গলিৰ মানে দোকানবিলাক বন্ধ হৈ আছে কোনো মানে 70% বন্ধ বুলি ক'ব পৰা যায় এইটো ফাৰ্মাচীবিলাক থাকে আৰু মই ইৰাণী সন্মুখৰ পৰা ভিডিঅ'টো বনাই আছোঁ দেখা পাইছে আপোনালোকে ভিৰ হৈছে আৰু আমাৰ ওচৰতে দোকানৰ সন্মুখত এই বন ভাইভৰ বুলি কেক শ্বপ এটা আছে দাদাৰ মানে খুব ভালকৈ সিহঁতক কেক মানে বেচে আৰু আজি ভালো লাগিছে আৰু মোৰ মানুহজনে আৰু নানীয়ে চাৰ্ভ কৰি আছে এই গলিৰ গোটেই খোপা মানুহবিলাকে আজি মানে দোকান যাৰ আছে চবে মানে বন্ধ কৰি ৰাখিছে কাৰণ পূজাৰ নামত সিহঁতে মানে এদিন বন্ধ কৰিবলগীয়া হয় যিহেতু সিহঁতে মানিছে মানে ইয়াৰ মানুহবিলাকে আৰু বন্ধ কৰি ৰাখিছে আৰু ইয়াৰ ৰাস্তা পদূলিতে চবে বম ফুটায় কাৰণ জেগা নাই যিহেতু আমাৰ গুৱাহাটীতো সেনেকুৱা চলে চাগে কিন্তু গাঁৱত সেনেকুৱা নচলে গাঁৱত যদি এনেকুৱা চলে ফুটাই যদি তেনে ৰখি কেনে গালি চালি হ'লেও দিব আপোনাক হয় নে নহয় কিন্তু ইয়াত জেগা নাই চবেই আণ্ডাৰষ্টেণ্ডিং হয় চবেই বুজি পায় চাইড কাটি চাইডৰ ফালে মানে গুচি যাব কোনেও একো নকয়